ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ প্ৰগতিৰ সোণালী বাট ক্ৰিয়াকলাপ ১ নম্বৰ পাঠটো শুদ্ধ উচ্চাৰণে পঢ়া এইটো তোমালোকে কৰিবা ২ নম্বৰ উত্তৰ দিয়া ক হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লুকায়িত হোৱাৰ কাৰণ কি উত্তৰ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লুকায়িত হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল খ প্ৰদৰ্শনীখন কোনে পাতিছিল উত্তৰ প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল গ মানুহৰ ভিৰ কৰা বিপণীখনি কি প্ৰদৰ্শন কৰা হৈছিল উত্তৰ মানুহৰ ভিৰ কৰা বিপণীখন এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল ঘ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে উত্তৰ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে ঙ স্বাৱলম্বীৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায় উত্তৰ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায় প্ৰথম চ এই গোটবোৰ উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয় উত্তৰ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে দ্বিতীয় চ ২০০১ চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল উত্তৰ ২০০১ চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদা বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল বৈজ্ঞাজ উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প জ প্ৰাক স্বাধীন কালতে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল উত্তৰ প্ৰাক স্বাধীন কালতে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল ৩ চমু বৰ্ণনা কৰা ক আত্মসহায়ক গোটবোৰ দুখীয়া পৰিয়ালৰ মহিলাক কেনেকৈ সহায় কৰে উত্তৰ আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিয়ে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্য বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে এনেকৈ আত্মসহায়ক গোটবোৰ দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে খ পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰী মহিলা দুগৰাকী বিষয়ে চমুকৈ লিখা উত্তৰ পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰী মহিলা দুগৰাকী হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী তেওঁলোক প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী হৈ ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানে অংশগ্ৰহণ কৰাৰ কথা ইতিহাসে ৰেঙিয়াই কয় গ মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল উত্তৰ মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ ঘ মহাত্মা গান্ধীয়ে কাৰ সহায়ত সৰ্বমতী আশ্ৰমত উৎপাদন পাতনি মেলিছিল উত্তৰ মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৰ্বমতী আশ্ৰমত খাদী কাপোৰ উৎপাদন পাতনি মেলিছিল প্ৰশ্ন নং ৪ নাৰী সবলীকৰণ বিভিন্ন আঁচনিসমূহ নাম লিখা তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা উত্তৰ নাৰী সবলীকৰণ বিভিন্ন আঁচনিসমূহৰ নাম হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ পূব উন্নয়ন আৰু বিত্তীয় নিগম ইণ্ডিয়া মহিলা যোজনা কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ইত্যাদি ৰাষ্ট্ৰীয় মহিলা আয়োগ ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ ই ভাৰত চৰকাৰৰ মহিলাক প্ৰভাৱিত কৰা নীতি বিষয় পৰামৰ্শ দিয়ে ই মহিলাসকলৰ সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে আৰু আইনী সহায়ত প্ৰদান কৰে ১৯৯২ চনৰ জানুৱাৰী মাহত ভাৰতীয় সংসদ ভাৰত সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ ১৯৯০ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে ইয়াৰ ৰাজ্যিক পৰ্যায়ত শাখাৰ মহিলা ৰাজ্যিক আয়োগ বুলি কোৱা হয় জয়ন্তী পাটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগ প্ৰথম অধ্যক্ষ আছিল ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লী দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনৰ অৱস্থিত আৰু বৰ্তমান অধ্যক্ষ ৰেখাৰ শৰ্মাৰ নেতৃত্ব আছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰক প্ৰতিনিধিত্ব কৰা ই তেওঁলোকৰ দাবী আৰু উদ্বেগৰ বাবে এখন মঞ্চ প্ৰদান কৰে তেওঁলোকৰ প্ৰধান বিষয়বোৰ হৈছে যৌতুক ৰাজনীতি কৰ্মক্ষেত্ৰত মহিলাৰ সমান প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলা শোষণ ইত্যাদি ৰাষ্ট্ৰীয় মহিলা আয়োগেও আৰক্ষীৰ মহিলাৰ ওপৰত কৰা উৎপীড়িতৰ বিৰুদ্ধে মাত মাতিছিল ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ ইয়াৰ পিছৰখিনি তোমালোকে আহিবলগীয়া ভিডিঅ'ত দেখিবলৈ পাবা আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ